সকলো কিতাপ পঢ়া পাঠকক মোৰ আন্তৰিক সালাম আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আজি মই এটা কিতাপ অৰ্ডাৰ দিছিলোঁ সেই কিতাপখন আহি পাইছে তো সেই কিতাপখন আপোনালোকৰ মাজত খুলিম বুলি মই ভাবিছোঁ তো আপোনালোকৰ লগত থাকক মই কিতাপখন ওপেনিং কৰি আছোঁ কিতাপ কিছুদিন আগত মই ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ সেই কিতাপখন আহি পাইছে একচুয়ালি কিতাপখন এখন যিখন কিতাপ এখন অসমীয়া কিতাপ নহয় এখন বাংলা কিতাপ বাংলা ধাৰ্মিক ইসলামিক কিতাপ এখন কিতাপ আহি পাইছে তো ভাবিলো আপোনালোকৰ ওচৰতে খুলি চাওঁ যে কিতাপখন ঠিক দিছে নে গৰ্বৰ দিছে কেতিয়াবা হৈ যায় তেনেকুৱা যে যেটো বিচাৰো এটো উল্টাটো আহি যায় ফ্লিপকাৰ্টত তো কেতিয়াবা হয় বাই চান্স তেনেকুৱা কোনো ৰেগুলাৰ নহয় তো কিতাপখন আহি পাইছে এতিয়া আনবক্সিং কৰিম আপোনালোকে চাই থাকক আৰু এখন যিখন ইসলামিক বুকস সেইখন মই ভিডিও বনাও মোৰ মুন্না সিকদাৰ নামত যিখন চেনেল আছে ইউটিউবৰ তাত চাব পাৰিব যদি কোনোবাই ইসলামিক পাঠক থাকে তাত গৈ ইসলামিক মানে কিতাপবিলাক চাব পাৰিব আৰু যদি প্ৰয়োজন হয় ল'ব পাৰিব তো বলক আমি এখন আগত খুলি লওঁ পেকেটটো আছে পেকেটটো তো ঠিকে দিছে এতিয়া কিতাপখন বা ঠিক দিছে না নাই ধুনীয়া পেকিং কৰিছে ওলাই গ'ল একফালে ঠিকানা আছে কিবা কিবি দি দিছে চাব পাৰিব তে মই বিচৰা কিতাপখনে আহি পাইছে বাৰু কিতাপখন ৰং দিয়া নাই ঠিক কিতাপ দিছে চাই লওক কিতাপখনৰ নাম হ'ল অভিশপ্ত মাযহাব বা ওহাবী ফিতনা এখন কিতাপ চাই লওক কিতাপখন তো যাই হোক কিতাপখন ভালে আহি পাল ঠিকে আহি পাইছে আপোনালোকেও বিচাৰিলে অসমীয়া কিতাপ ফ্লিপকাৰ্টত বহুত আছে যিসকলে পটককে নোপোৱা কিতাপবিলাক ল'ব পাৰিব ফ্লিপকাৰ্টৰ পৰা আৰু ইসলামিক কিতাপ বাংলাও ল'ব পাৰিব বহুত কিতাপ আছে তো এয়াই আৰু আজিলে